কেইদিনমানৰ পৰা ইণ্টাৰনেটত তোলপাৰ সৃষ্টি কৰা এটি ভিডিঅ' হ'ল মালায়ালাম ভাষাত ৰচনা কৰা এটি গীতৰ ভিডিঅ', যিটো ভিডিঅ'ত অভিনয় কৰিছিল প্ৰিয়া প্ৰকাশ ভাৰিয়াৰ নামৰ এজন ছোৱালীয়ে। সেই বিশেষ ভিডিঅ'টো এটা ৰাতিৰ ভিতৰত সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰাৰ মূল কাৰণটোৱেই আছিল যে প্ৰিয়া প্ৰকাশৰ অসাধাৰণ চকুৰ ইমপ্ৰেশ্যন। তেওঁৰ যি চকুৰ ইমপ্ৰেশ্যন, সেই ইমপ্ৰেশ্যনৰ কাৰণে ভিডিঅ'টো এটা ৰাতিৰ ভিতৰতে সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছিল। যিয়ে নহওক, মই আজি সেই প্ৰিয়া প্ৰকাশৰ চকুৰ ইমপ্ৰেশ্যনৰ বিষয়ে আপোনালোকক ক'বলৈ যোৱা নাই, কাৰণ ইতিমধ্যে আপোনালোকে সেই বিষয়ে জ্ঞাত। মই ক'বলৈ ওলাইছোঁ সেই মালায়ালাম ভাষাত ৰচনা কৰা সেই বিশেষ গীতটোনো কি আছিল। যিহেতু আমি মালায়ালাম ভাষা নাজানো, মই নিজেও মালায়ালাম ভাষা নাজানো, তো আমি সেই গীতটিৰ উদ্দেশ্য অৰ্থ আমি নাজানো। মই বিভিন্ন চৰ্চৰ পৰা সেই গীতটোৰ যিটো মূল সাৰাংশ, সেইটো অসমীয়া ভাষাত যদি ট্ৰেন্সলেট কৰা হয়, এনেকুৱা হ'ব পাৰে: মুক্তাৰ ফুলৰ নিচিনা এজনী ছোৱালী, যিয়ে মক্কা নগৰী ৰাণীৰ দৰে বসবাস কৰিছিল, মহাৰাণী খাদিজা বিবি। তাই শেষ নবী মুহাম্মদক মাতে তাইৰ ব্যৱসায়ী প্ৰসাৰ কৰাৰ কাৰণে। তাই নবী মুহাম্মদক প্ৰথম দেখাতে ভাল পাই পেলাইছিল আৰু ঘূৰি অহাৰ পিছত নবী মুহাম্মদ বিবি খাদিজাক বিয়া কৰিব খোজে। এই গীতটি সম্পূৰ্ণ বিশ্ব নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেওঁৰ স্ত্ৰী খাদিজা বিবিক লৈ ৰচনা কৰা হৈছে। দুয়োজনক এই ভিডিঅ'টোত প্ৰশংসা কৰা হৈছে। এই বিষয়ে মই একো নকওঁ। ভিডিঅ'টো গীতটি ভাল হৈছে নে বেয়া হৈছে, হয়তো আপোনালোকেই বেছি ভাল জানিব। যিহেতু এই গীতটি ধৰ্মীয় বিষয় এটা জড়িত হৈ আছে, সেইকাৰণে এই ভিডিঅ'টো বনোৱাৰ এটা মোৰ উদ্দেশ্য, কাৰণ আমি ধৰ্মক লৈ বেছি আৱেগিক। তথাপিও বিভিন্ন সাক্ষাৎকাৰত এই গীতটিৰ ডিৰেক্টৰজনে কৈছে যে আমি এই গীতটিক মহানবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেওঁৰ স্ত্ৰী খাদিজা বিবিৰ প্ৰশংসাহে কৰিছোঁ। তেওঁলোকৰ দুয়োৰে পবিত্ৰ প্ৰেমৰ এটা নিদৰ্শন আমি এই গীতটিত উপস্থাপন কৰিছোঁ। লগতে আমি কেতিয়াও ইছলাম ধৰ্মক সেই প্ৰতিপন্ন কৰাৰ কাৰণে তেনে এই ভিডিঅ'ত বা এই গীতটি ৰচনা কৰা নাই। যিয়েই নহওক, আপোনালোকে কি ভাবিছে নিশ্চয় কমেণ্ট বক্সত জনাব বুলি আশা ৰাখি সামৰিছোঁ। থেংক ইউ।